বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। মই বিকাশ নাথে আজি আপোনালোকক এটা এনেকুৱা ভিডিঅ'ৰ মাজলৈ লৈ গৈ আছোঁ, সেইটো প্ৰত্যেকজন মানুহৰ জীৱনৰ কাৰণে বৰ জৰুৰী কথা। সেইটো হ'ল মানুহৰ জীৱনৰ সাৰ, জীৱনৰ পৰা তত্ত্ব। এটা কাহিনীৰ মাজলৈ যাব লাগিব, তাৰ আগে আগে এটা কাহিনীৰ মাজলৈ যাব লাগিব। কাহিনীটো হ'ল এদিন এজন মানুহে বৌদ্ধদেৱৰ আশ্ৰমলৈ গৈছিল। আশ্ৰমলৈ গৈ পেলাই বৌদ্ধদেৱক সুধিছিল যে মোক আপুনি জীৱনৰ যি তত্ত্ব তাৰ বিষয়ে বুজাব লাগে। তেতিয়া বৌদ্ধদেৱে মানুহজনক কৈছিল, এইটো এটা বৰ জটিল প্ৰশ্ন, তথাপিও তুমি যেতিয়া সুধিছা মই তোমাক সৰুকৈ কিছুমান প্ৰশ্ন উত্তৰৰ জৰিয়তে বুজাই দিম। তেতিয়া সুধিছিল, তোমাৰ এটা ল'ৰা আছে? হয় আছে। ধৰি লোৱা তোমাৰ ভাইৰাও এটা ল'ৰা আছে? মানুহজনে কৈছিল আছে। আৰু কৈছিল যে তোমাৰ কাষৰ মানুহ ঘৰৰো এটা ল'ৰা আছে। ঠিক আছে। তেতিয়া বৌদ্ধদেৱে তেখেতক ক'লে, যদি তোমাৰ ল'ৰাটো অকস্মাত ঢুকাই যায় তোমাৰ কি হ'ব? তেতিয়া মানুহজনে কৈছিল, আপুনি এইবোৰ কি কথা কৈছে? মোৰ ল'ৰাটোৱে মোৰ বাবে গোটেই জীৱন, গোটেই সংসাৰ, আৰু সি যদি ঢুকাই যায় তেনেহ'লে মোৰ মানে জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব, মই শেষ হৈ যাম, ভাগি যাম। তেতিয়া কৈছিল, ধৰি লোৱা তোমাৰ ভাইৰাৰ ল'ৰাটো ঢুকাই গ'ল, তেতিয়া তোমাৰ কি হ'ব? তেতিয়া বৌদ্ধদেৱে কৈছে, যদি সঁচা ক'বলৈ যাওঁ তেনেহ'লে মোৰ ল'ৰাটো ঢুকোৱাত যিটো দুখ অনুভৱ হৈছিল তাতকৈ কিছু হ'লেও কম দুখ অনুভৱ হ'ব। বেয়া লাগিব, দুখ লাগিব, কিন্তু মোৰ ল'ৰাটোতকৈ ঢুকোৱাৰ সময়খিনিতকৈ বহু কম লাগিব। তাৰ পাছত সুধিলে, যদি তোমাৰ কাষৰ মানুহ ঘৰৰ ল'ৰাটো ঢুকাই গ'ল তেতিয়া কেনেকুৱা লাগিব? তেতিয়া কৈছিল যে মোৰ মানুহ হিচাপে দুখটো লাগিবই, কাৰণ এটা ল'ৰা ঢুকাই গৈছে, দুখ লাগিব, কিন্তু মোৰ ভাইৰাৰ ল'ৰাটো, মোৰ ভতিজাটো ঢুকোৱা আৰু মোৰ ল'ৰাটো ঢুকোৱাতকৈ বহু কম দুখ লাগিব। তেতিয়া আকৌ বৌদ্ধদেৱে প্ৰশ্ন কৰিছিল যে যদি এনে এজন মানুহ, ধৰি লওক আপোনাৰ লগত চিনা পৰিচয় নাই, জাষ্ট দেখা দেখি হয়, আপুনি শুনিছে তেখেতৰ ল'ৰাটো মৰিছে, তেতিয়া আপোনাৰ কি অনুভৱ হ'ব? তেতিয়া বৌদ্ধদেৱে কৈছে, যদি মই সঁচা কথা ক'বলৈ যাওঁ তেনেহ'লে সেই ক্ষেত্ৰত মোৰ একো দুখ নালাগে। কথাখিনি শুনি পেলাই অকণমান সাধাৰণ মানুহৰ দৰে অকণমান বেয়া লাগিব। ঠিক তেনেদৰে ক'লে, ইয়াৰ পৰা আপোনালোকে এটা কথা বুজি, আপোনালোকে যিটো বিষয়ত বেছি এটাচমেণ্ট হৈ যায় সেইটো বিষয়তে আপুনি অনুভৱ হৈ যায়, আৰু সেইটো বিষয়ে আপোনালোকক বেছিকৈ সুখো দিব পাৰে আৰু বেছিকৈ দুখো দিব পাৰে। আৰু এটা কথা বৌদ্ধদেৱে কৈছিল যে ধৰি লোৱা তোমাৰ ল'ৰাটোৱে সাগৰৰ পাৰত বালিৰে ঘৰ সাজি আছে আৰু ঢৌৱে আহি পেলাই বালিৰ ঘৰটো ভাঙি দিছে, তেতিয়া ল'ৰাটোৱে কি কৰিব? তেতিয়া মানুহজনে পোনছাতে কৈছিল, ল'ৰাটোৱে কান্দিব। আৰু তেতিয়া তুমিও কান্দিবা নেকি? তেতিয়া বৌদ্ধদেৱক উত্তৰ দিছিল যে মই কিয় কান্দিম, কাৰণ মই জানোৱেই যে বালিৰ ঘৰটো ভাঙি যাব। তেতিয়া বৌদ্ধদেৱে কৈছিল যে তুমি জানা, সেয়ে তুমি কান্দা নাই। আমাৰো জীৱনৰ সুখ আৰু দুখ এইবোৰ সম্পূৰ্ণ টেম্পোৱাৰী, আৰু যিটো বস্তুৰ লগত বেছিকৈ সোমাই যাবা তাত বেছিকৈ দুখী হ'বা। গতিকে নিজকে স্থিতি হৈ থাকিবৰ বাবে বৌদ্ধদেৱে এষাৰ কথা কৈছিল, সেইষাৰ কথাৰ জীৱনৰ আচল তত্ত্ব সেইটো হ'ল, এটা সময়ত মই যেনেকৈ জংঘলৰ মাজত আছোঁ, এজোপা অৰণ্যত ডাঙৰ বৃক্ষ আছিল, আৰু বৃক্ষজোপাত বিভিন্ন চৰাই চিৰিকটিয়ে বাস কৰিছিল। আৰু ৰাতিপুৱা হ'লেই চৰাই চিৰিকটিবোৰ নিজৰ নিজৰ ঠাইত খাদ্যৰ বাবে ওলাই গৈছিল, আৰু সন্ধিয়ালৈ কেতিয়াবা কিছুমান ঘূৰি আহিছিল, কিছুমান ঘূৰি অহা নাছিল। কিন্তু তাৰ কাৰণে জানো গছজোপাই কেতিয়াবা ভাবিছিল যে মোৰ ইয়াত বাঁহ লৈ আছে বহু চৰাই, সিহঁতে ওলাই গৈ পেলাই উভতি নাহিল? আৰু বাঁহ লওঁতেও গছজোপাই একো অনুভৱ কৰা নাই যে মোৰ তাত
বহু চৰাই বাস কৰি আছে। মানুহৰ জীৱনটো তেনেকুৱাই। সেই বুদ্ধদেৱে কাহিনীটোৰ জৰিয়তে মানুহজনক এইটোৱে বুজাব বিচাৰিছে যে তুমি নিজৰ জীৱনটো এজোপা বটবৃক্ষৰ দৰে ৰোপণ কৰিব লাগে, যাতে তাত বিভিন্ন সংকট আহিলেও নিজৰ স্থিতি অটল কৰি ৰাখিব লাগে। আৰু বন্ধুসকল, মই এইটো ক'ব বিচাৰিছোঁ যে যিমান তুমি সৰু সুৰা দুখৰ মাজত সোমাই যাবা তিমান দুখী হ'বা, আৰু আঁতৰাই চলিবা, নিজকে সুখী কৰি ৰাখিব পাৰিবা। ধন্যবাদ।